হেল্ল' বন্ধুসকল, আজি মই বিজিত 1 মিনিট হ'ব মোবাইলটোৱে জেমাখনত লগাই লওঁ। 1 মিনিট হ'ব, তাৰপিছত কৈ আছোঁ। লাগি গ'ল মোবাইলটো। উঠিছে। হেল্ল' বন্ধুসকল, মই বিজিত আজি আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ব'লকচোন আজি যাওঁ মই পঢ়ি যোৱা স্কুলখনতেই এখন ভাওনা প্ৰদৰ্শন কৰাব। ব'লকচোন যাওঁ চাবলৈ। সৌৱা চক মাইকলাই চাগে মাইকটো টেষ্ট কৰি আছে। মোৰ তেনেকুৱা নিচিনাহে লাগিছে। চাওক ব'লক, গৈ আছোঁ। ওচৰ পামগৈ এতিয়া, অলপ পিছতে পাই গ'লোহি, যথেষ্ট ওচৰ। বন্ধুসকল, মোৰ যথেষ্ট পলম হৈ গ'ল। মই গায়ন বায়ন গোৱা নাপালোহি, কিন্তু সূত্ৰ নচাটো পাইছোঁহি বুলি ক'ব পাৰি। এয়া চাওক।
নাম মূল বলুরাম কয়েকটা ধর্মকে অর্পিত জীবন কিন্তু দেখি অধর্ম দেখি অন্যায় প্রতি করে কঠিন জাগে অন্তরাজ কি রক্ষা কি রক্ষা কি মনুষ্য সকল কেবল আস্ফারিভাবে করে অধর্ম এনে রাগামুর হাতে হরা ধরি জগতার খরচ জগন্ময় করি মিয়া Jual, nadan, ki ate Kristor kanto. Oigan nobun kakukinur kore kanto. Zawere moy Kristor kamibe. Lobi kaninto, mon kori kokulan.
বহুত মানুহ ইমান মানুহৰ মাজত কেনেকৈ ভিডিঅ' কৰিব গোটেইখন ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ মোবাইলৰ স্পেচো বৰ বেছি বিশেষ নাই ইয়াতে সন্তুষ্ট হ'ব পাৰোঁ দেই বেয়া আছে নাপাওঁ ইয়াক চাওক কোনোবা ক'ত উঠি ভিডিঅ' কৰিছে আৰু অলপ ওপৰত উঠি আছিলহে এতিয়া বাৰু নামিলে যথেষ্ট নামিলে কাৰণ আগফালৰ পৰা ভিডিঅ' কৰিবলৈ ঠাই নাই ন এতিয়া অলপ ঘটুকচৰ প্ৰৱেশ চাই লওক আপোনালোকে
এই শক্তিয়ে অতীতৰ তাৰ লগত দৰ্শকসকল ভাওনাখন সম্পূৰ্ণ ভিডিঅ' কৰিব নোৱাৰিলোঁ কিয়নো বহুত ওখ মানুহ কেইটামান আগত আহি থিয় হৈ দিলে তাৰপিছত ভিডিঅ' কৰিবলৈ মানে মই ঠায়ে নাপালোঁ বিচাৰি আৰু গোটেইখন কৰিবলৈ মোবাইলৰ স্পেচৰো কথা আছে দিয়কচোন গাইছ ভাওনা চাই হৈ গ'ল এতিয়া আহিছোঁ আৰু সম্পূৰ্ণ নচালোঁ অলপমান থাকি গ'লগৈ এই চেণ্টাৰ ফুট এটা চুবাইছোঁ যে পেলাই লৈছোঁ অলপমান থাকি গ'লগৈ এঘণ্টামান চাইছেগৈ আৰু এই বহুত দীঘলীয়া ভাওনা আন্ধাৰত কিমানটা মাহ আন্ধা হৈছে ইয়াত দেখিছে নাই গোটেই একদম গছে চছে ভয়ো লাগে দিয়কচোন এনেকুৱা ঠাইত আহিবলৈ ব'লক মই গোটেইখিনিও নহয় বাৰু প্ৰায় মই ভিডিঅ' কৰিব নোৱাৰিলেও কাৰণ ইমান দীঘল ভাওনা এখন ভিডিঅ' কৰাটো ইমান উজু নহয় সেইকাৰণে খুব কম ভিডিঅ' কৰিলোঁ আৰু হ'ব চাব যিমানটো কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব যদি ভিডিঅ'টো এই চকুত লাইকটো ধৰিছে যদি ভিডিঅ'টো বেয়া লাগিল তেনেহ'লে কওক কোনডোখৰত বেয়া লাগিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব